হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰৰ মৌমাখি দেখাম আৰু মৌৰ ৰসনো কেনেকৈ কাটিব পাৰি সকলোবিলাক দেখাম। বলকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া আমাৰ মৌ বাকচ। এতিয়া বাকচটোৰ ঢাকনখন দাঙি দিয়া হৈছে। এয়া দেখিছে মৌ বহুত আছে ঢাকনখনত লাগি। এতিয়া প্ৰথমখন চাক উলিওৱা হৈছে। চাকখন সৰু হৈ আছে। এইখনত ৰস কাটিব পৰা নাযাব। এতিয়া ২ নম্বৰখন চাক উলিওৱা হৈছে। এইখনো ৰস কাটিব পৰা নহ'ব। এইখন ৩ নম্বৰখন। এয়া ৰস উলিয়াবৰ কাৰণে এনেদৰে কাটি লোৱা হৈছে। ইয়াত পোক চোক একো নাথাকে, প্ৰায় অকল ৰসেই থাকে। এয়া এনেদৰে আটাইকেইখন চাক
কাটি ল'ব লাগিব। এতিয়া গিলানটোত এনেদৰে ভৰাই ল'ব লাগিব। এয়া মৌজোল ৰেডি হৈ গ'ল। এতিয়া এই বটলটোতে ভৰাই দিব। এয়া 6খন মৌচাকৰ ৰস কটা হৈ গ'ল। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।